Good morning friends, মোৰ নাম krbo। আজি মই আপোনালোকক এটা ষ্টৰী ক'ব বিচাৰিছো। ষ্টৰীটো অলপ জমনি হয় কিন্তু হসা হয়। ঠিক আছে, ষ্টৰীটো হৈছে কি তিনিজন লোক আছিল, দুজন আপোনাৰ আফ্ৰিকাৰ পৰা আছিল আৰু এজন আমাৰ ইণ্ডিয়াৰ পৰা আছিল। ঠিক আছে, তো তিনিজন এদিন হঠাতে লগ হল আৰু লগ হৈ পেলাই নিজৰ নিজৰ প্ৰব্লেম অলপ শ্বেয়াৰ কৰিবলৈ ধৰিলে। আপোনাৰ আফ্ৰিকাৰ মানুহ দুজনৰ প্ৰব্লেম এটাই আছিল, তেওঁলোক অলপ বেছি কলা হয়। আৰু সেইকাৰণে কি হয়, তেওঁলোক কিছুমান জেগাত যাবলৈ লাজ কৰে যেতিয়া বগা মানুহ বিলাকক দেখা পায়, যে কয় এহেঁতক ইমান লাকি, ইমান বগা আৰু আমি ইমান কলা হলো। আৰু আমাৰ ইণ্ডিয়া জনৰ প্ৰব্লেম আছিল কি, তেওঁৰ অলপ পইচা প্ৰতি কম থাকে, চ' কিছুমান জেগাত যদি যায় তেওঁ মানে নিজকে নিজে অলপ পইচা কমি যেন ফিল কৰে। চ' তেওঁলোক তিনিজনে এটা ডিচিজন ললে যে কালি আমি নদী পাৰত গৈ তপস্যা কৰিম, আমি ভগৱান আমি বিষ্ণুজীক আমি মাতিম। ঠিক আছে, তো এইটো ডিচিজন লৈ পেলাই তেওঁলোক শুই যায় আৰু ৰাতিপুৱা সোনকালে সাৰ পাই উঠি লগালগ নদী পাৰত গৈ পেলাই তেওঁলোক তিনিজন তপস্যা কৰিব লাগে। আৰু প্ৰায় 10 মিনিট মান তপস্যা কৰোতে ভগৱান আহি ৰাজি হৈ যায়, কাৰণ আগতে ভগৱান বিলাক সোনকালে আহে ন, আজিকালিহে মাতি থাকিলেও নাহে। আগতে ভগৱান ভাল আছিলে। ঠিক আছে, তো ভগৱান আহি পেলাই কলে যে তথাস্তু, তোমালোকক কি লাগে মোক কব পাৰা। তেতিয়া আপোনাৰ আফ্ৰিকাৰ এজন ব্যক্তিয়ে কলে যে প্ৰভু মোক অলপ বগা কৰাই দিয়ক, যিহেতু মই কিছুমান জেগাত যাবলৈ অলপ অসুবিধা ফিল কৰো যেতিয়া বগা মানুহ বিলাকক অলপ লগ কৰো, আৰু আমাক ইমান পাত্তাও নিদিয়ে যিহেতু আমি অলপ কলা, সেইকাৰণে মোক অলপ বগা কৰি দিয়ক, মই সেইটোৱে বিচাৰো, বাকী আৰু একো নিবিচাৰো। তাৰ ভগৱানে কলে ঠিক আছে তথাস্তু, আজিৰ পৰা তই বগা। সেই মানুহজন বগা হৈ গুচি গল। ঠিক তেনেকে আৰু ছেকেণ্ড যোনজন ব্যক্তি আছিলে তেওঁকো সুধিলে ভগৱান কি লাগে কব পাৰা। তেতিয়া ভগৱান তেখেতে সেইটোৱে কলে যে ভগৱান মোৰো প্ৰব্লেম এটাই হয়, সেইটোৱে যে ময়ো কলা, যে ময়ো বিচাৰো যে আপুনি মোক অলপ বগা কৰাই দিয়ক। যেতিয়া বগা কৰি দিলে তেওঁলোক দুজন সুখী যে হৈ গল। আৰু যেতিয়া আমাৰ ইণ্ডিয়া জনা বাৰী আহিল আৰু আমাৰ ইণ্ডিয়া মানুহজনক সুধিলে যে কি লাগে তোমাক, মোক কব পাৰা, মই তোমাকো দিয়ে দিম। তেতিয়া ইণ্ডিয়া মানুহজনে কলে যে মোক একো নালাগে, এই মানুহজনক আকৌ কলা কৰাই দিয়ক। চ' ষ্টৰিটো মৰেল এটাই যে আমি মানুহ বিলাকৰ এটাই প্ৰব্লেম হয় কি, আমি নিজৰ প্ৰব্লেম কি আছে, নিজৰ দুখ কি আছে সেইটোত আমাৰ বেছি দুখ নহয়, যদি আমি চাইডৰ কাৰোবাৰ বেলেগৰ কাৰোবাৰ সুখ দেখো সেইটোত আমাৰ বেছি দুখ দেখা পোৱা যায়। চ' সেইটো কাৰণে মই এই ভিডিঅ'টো বনালো। কেতিয়া এনেকুৱা হব নালাগে, আচলতে প্ৰথমতে নিজক চিনি পাওক, যে নিজৰ কিবা প্ৰব্লেম আছে যদি নিজক চিনি পাওক যে মোৰ এইটো প্ৰব্লেম আছে, এইটো মই ভাল কৰো, আৰু নিজে সুখী যদি এইটো ফিল কৰক যে হয় মই এইটো কাৰণে সুখী হওঁ। কিন্তু আমি আমাৰ টাইমটো প্ৰায় বেলেগৰ লগত আমি বেছি টাইমটো স্পেণ্ড কৰো, বেলেগৰ কথা ভাবি আমি বেছিকে স্পেণ্ড কৰো, নিজৰ কথা বাদ দি দিছো। কিন্তু বেলেগৰ কথা ভাবোতে আপুনি এইটো পাহৰি গৈছে যে প্ৰথম আমি জীৱলে পাহৰি গৈছো। কাৰণ এই দুনিয়াখনলৈ আহিছে এতিয়া নিশ্চয় কিবা এটা কৰক, নিজৰ কাৰণে কিবা কৰক। বেলেগৰ কাৰণেতো কৰিব লাগিবই, কিন্তু তাৰ আগত নিজৰ যদি কিবা প্ৰব্লেম হৈছে এইটো নিজৰ ঠিক কৰক। যদি আপোনালোকৰ পইচা পাতি প্ৰব্লেম হৈছে তেন্তে সেইটো ঠিক কৰক, যদি বেলেগ কিবা প্ৰব্লেম আছে সেইটো ঠিক কৰক। কিন্তু নিজৰ প্ৰব্লেমটো বাদ দি আপোনালোকে বেলেগৰ ভাল হোৱাত বেছি বাধা দি থাকে, বেলেগৰ ভালটো আপোনালোকে দেখিবই নোৱাৰে। চব মানুহ নহয় কিন্তু বহুত মানুহ তেনেকুৱা দেখিছো, নিজৰ বেয়াটো ইমান নাচায় কিন্তু বেলেগৰ ভাল হলে মানুহৰ সহ্য নহয়, যে সেইটো কেতিয়াও হব নালাগে। সদায় নিজৰ প্ৰব্লেমটো ফাইণ্ড আউট কৰক, কাৰণ আপুনি এই পৃথিৱীত এবাৰে আহিছে, নেক্সট আৰু নাহে। চ' এবাৰে আহিছে যেতিয়া এদিন যাবগে এইটো নিশ্চিত। চ' যেতিয়ালৈকে আছে ভালকে থাকক, ধুনীয়াকে যি বস্তু লাগে চব বস্তু পুৰা কৰিহে যাওক, এনেই নাযাব। কাৰণ জিন্দগী এটাই হয়, এইটোত যদি আপুনি লছ কৰি দিয়ে বহুত বেছি লছ হৈ যাব, যিটো পিছত আপুনি ফিল কৰিব। এতিয়া ফিল নকৰে, মৰাৰ পিছতহে ফিল কৰিব।